জুবিন গাৰ্গৰ ওপৰত থুৱালে কোনে? কিহৰ বাবে কৰিলে এই দুষ্কাৰ্য? এতিয়া প্ৰশ্ন হয়, জুবিন গাৰ্গৰ এইবোৰ ছবি ৰাইজে পাহৰি পেলালে নেকি? নহ'লে কিহৰ বাবে এই আচৰণ? দিনাংক 25/8/2020 হাতত কেমেৰা লৈ ময়ো যাত্ৰা কৰিছিলোঁ লখিমপুৰৰ বাইপাছত থকা জুবিনদাৰ সেই বিখ্যাত ছবিখন চাবৰ বাবে। মনত হাজাৰ বিজাৰ হেঁপাহ, কাৰণ বুজা কালৰে পৰা জুবিনদাৰ গানত আমি আবেলিৰ ৰ'দালি দেখিছোঁ। মন যোৱা বহুতো কথা তেখেতৰ মুখেৰেই শুনিছিলোঁ। সেইবাবে হয়তো আজিও তেখেতক আৱেগ বুলিয়েই ভাবোঁ, গায়ক বুলি নহয়। ইউকেলিপ্টাছ গছবোৰৰ দৰে ওখ জুবিনদাৰ মনটোৰ বাবেই হয়তো বহুজনৰে আপোন জুবিনদা। আগুৱাই যোৱা পথছোৱাৰ কিছু অংশ আছিল খলাবমা আৰু কিছু অংশ মসৃণ। তথাপি আগুৱাই গৈ থাকিলোঁ প্ৰিয় শিল্পীজনৰ সেই প্ৰতিচ্ছবিৰ ওচৰলৈ। ফাইনেলি আহি জুবিনদাৰ ওচৰত পাই গ'লোঁ। শেহতীয়াভাৱে জুবিন গাৰ্গৰ এই মোৰ পিছফালে থকা যিখন ফটো, এই ফটোখনৰ যিখন চিত্ৰ নিৰ্মাণ কৰিছে, এই চিত্ৰখনে ছ'চিয়েল মিডিয়াত ব্যাপক চৰ্চা লাভ কৰিছিলে। তাৰ পাছতে যেন পৰ্যটকৰ আকৰ্ষণৰ এক কেন্দ্ৰবিন্দু হৈ পৰিছিল লখিমপুৰৰ বাইপাছত থকা জুবিন গাৰ্গৰ এখন ফটো। আমি আপোনালোকক দেখুৱাইছোঁ গোটেই ফটোখন, কিন্তু ফটোখন চাবলৈ আহি আমাৰ মনত এটা আচলতে দুখহে পালোঁ। কি কাৰণে দুখ পালোঁ সেইটো আপোনালোকে হয়তো ফটোখন ভালদৰে লক্ষ্য কৰিলে দেখা পাব যে জুবিন গাৰ্গৰ এই ফটোখনত কোনোবাই পিক পেলাইছে। ইমান সুন্দৰভাৱে এজন আৰ্টিষ্টে এখন ফটো নিৰ্মাণ কৰে, এখন ইমান কষ্ট কৰি ইমান সুন্দৰকৈ এখন প্ৰতিছবি নিৰ্মাণ কৰাটো ইমান সহজ নহয়। তাকো এখন ৱালত কি সুন্দৰভাৱে নিৰ্মাণ কৰিছে। আপোনালোকৰ হয়তো এই বিষয়বস্তুটো সকলোৱে নজৰ দিয়া উচিত, দৃষ্টি আকৰ্ষণ কৰা উচিত। যিহেতু ইয়াত পিক পেলাইছে জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি এখন ছবি এখনত পিক পেলোৱাটো কিন্তু এটা গ্ৰহণযোগ্য বিষয়বস্তু নহয়। আমি তীব্ৰ ভাষাৰে সমগ্ৰ বিষয়বস্তুটো নিন্দা কৰিছোঁ, যাতে এনেকুৱা ধৰণৰ ঘটনা আগলৈ সংঘটিত নহয়। যি নিম্ন মানসিকতাৰ মানুহে এনেকুৱা ধৰণৰ কাণ্ড সংঘটিত কৰিব পাৰিছে, তেওঁলোকে নিজৰ চিন্তা, নিজৰ বিবেক, নিজৰ বুদ্ধি শুদ্ধ কৰা উচিত। সমগ্ৰ লখিমপুৰ জিলাক আমাৰ অসমৰ আগত এক সুকীয়া পৰিচয় দিবলৈ সক্ষম হোৱা এখন মাত্ৰ চিত্ৰ, এই চিত্ৰখনে লখিমপুৰ জিলাক এক সুকীয়া মৰ্যাদা প্ৰদান কৰিছিলে। লখিমপুৰত থকা যিমানবোৰ কলা কুশলী, যিমানবোৰ আৰ্টিষ্ট আছে, সকলোৰে অসমৰ বুকুত এক সুকীয়া পৰিচয় দিবলৈ সক্ষম হৈছিলে এইখন ছবিয়ে। আৰু এইখন ছবিত আজি মানুহে পিক পেলাইছে, এইটো কিমান দূৰ গ্ৰহণযোগ্য মই ভালদৰে নাজানিম, মই ক'বও নোৱাৰিম, কিন্তু মই নিজে ব্যক্তিগতভাৱে বহুত দুখ পাইছোঁ, বহুত পৰিতাপৰ বিষয়বস্তু বুলি আপোনালোকক ক'ব বিচাৰিছোঁ। যি কাৰণতেই নহওক যে জুবিন গাৰ্গৰ লগত শেহতীয়াভাৱে কিছুমান বিতৰ্কিত বিষয়বস্তু সাঙুৰ খাই পৰিছে, জুবিন গাৰ্গৰ ৰাজনীতিকৰণৰ ওপৰত কিছুমান বিষয়বস্তু সাঙুৰ খাই পৰিছে। যিয়ে নহওক, যিহেতু এতিয়ালৈকে জুবিন গাৰ্গৰ নিজৰ স্থিতি এতিয়ালৈকে স্পষ্ট হোৱা নাই, তাৰ পাছত মানুহে এনেকুৱা ধৰণৰ ৰিয়েকশ্যন দিয়াটো একদম এটা সাংঘাতিকভাৱে এটা লাজৰ কাৰণ হৈ পৰিছে। সমগ্ৰ লখিমপুৰবাসীৰ বাবে এটা লাজৰ কাৰণ হৈ পৰিছে। আমাৰ সাংস্কৃতিক ভঁৰাললৈ, অসমৰ সাংস্কৃতিক ভঁৰাললৈ কিমান অৱদান আগবঢ়াইছে সেই বিষয়ে মই নতুনকৈ কোৱাৰ কোনো ধৰণৰ প্ৰয়োজনীয়তা নাই, সকলোৱে জানে এই বিষয়ে। তাৰ পাছত তেখেতৰ সাংস্কৃতিক মূল্যবোধৰ ওপৰত পিক পেলোৱা বুলি মই ক'ব বিচাৰিছোঁ। তেখেতৰ সাংস্কৃতিক মূল্যবোধৰ ওপৰত পিক পেলাইছে, এইটো কিমান ধৰণে এটা নিন্দনীয় বিষয় আপোনালোকে নিজে চিন্তা কৰি চাব। ফেচবুকত এটা পোষ্ট, মন যায়, মন গ'ল আৰু মন গৈ থাকিব। লগে লগে সকলো মিডিয়াত ব্যাপক চৰ্চা আৰু তুলিকাৰ যাদুত স্তম্ভিত অসমবাসী। এইজন শিল্পীৰ নাম নীলিম মহন্ত। 3 দিন ধৰি ৰ'দ বৰষুণ কাটি কৰি এইজনা তুলিকাৰ যাদুকৰে নিৰ্মাণ কৰি উলিয়াইছিল অসম কঁপোৱা জুবিন গাৰ্গৰ সেই চিত্ৰখন। চিত্ৰকৰ হিচাপে জিলাখনত এক সুকীয়া পৰিচয় আছে এখেতৰ। চিত্ৰখনে চৰ্চা লাভ কৰাৰ পাছত ব্যক্তিগতভাৱেও জুবিন গাৰ্গে তেখেতৰ লগত ফোনযোগে যোগাযোগ কৰিছিল। এতিয়া কথা হ'ল, যিজন ব্যক্তিয়ে তেখেতৰ এই সৃষ্টিত পিক পেলালে তেখেত জানো অপৰাধী নহয়? ৰাজনীতি বৰ জটিল বস্তু, আৰু সময় সাপেক্ষে ভিন্ন বিতৰ্কতো সাঙুৰ খাই আহিছে জুবিন গাৰ্গ। কিন্তু এটা বিশ্বাস আছে
যে আগৰ কেইবাৰৰ দৰে শেহত জুবিন দা ৰাইজৰ জুবিন দা হৈ থাকিব। আৱেগবোৰ যুক্তিৰে জুখি চাবলৈ শিকক, সেয়াই আমাৰ গোহাৰি। তেতিয়াহ'লে যাবলৈ ওলালোঁ। যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰিব, আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু যদি আপোনালোকে বিষয়বস্তুটো গুৰুত্বপূৰ্ণ বুলি ভাবিছে তেতিয়াহ'লে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব। জয় অসম, জয় জুবিন দা। দেখা পালে সপোন জাগি উঠে, বুকু খনি হয়।